নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে চাকৰিয়ালসকলৰ বাবে এটা সুখবৰ লৈ আহিব পাৰে। চৰকাৰে ছ'চিয়েল ছিকিউৰিটি আৰু গ্ৰেচুইটি কোডত নতুন নিয়ম কৰিব। নতুন নিয়ম অনুসৰি যিকোনো কোম্পানীত এবছৰ কাম কৰাৰ পিছত গ্ৰেচুইটি পোৱাৰ অধিকাৰ পাব। এটা কোম্পানীত লগাতাৰ 5 বছৰ কাম কৰাৰ পিছত গ্ৰেচুইটি পায়। কেন্দ্ৰীয় চৰকাৰে শীতকালীন অধিৱেশনত এই বিলখন পাছ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰাইভেট কোম্পানীত কাম কৰা সকলক এই বিলখনে বিশেষ সকাহ দিব। যিজন লোকে আগতে এটা কোম্পানীত 5 বছৰ ধৰি কাম কৰাৰ পিছত অন্য এটা কোম্পানীলৈ যায় তেতিয়া গ্ৰেচুইটি পায়। কিন্তু এই বিলখন পাছ হোৱাৰ পিছত এবছৰৰ পিছত কামটো সলালেও গ্ৰেচুইটি পাব। অসমৰ পৰা বহুত মানুহ ভাৰতৰ অন্য ৰাজ্যবোৰত কামৰ সূত্ৰে যায়। যিসকলে এটা কোম্পানীত একেৰাহে 5 বছৰ কাম কৰে তেওঁলোকে গ্ৰেচুইটি পাইছিল। কিন্তু এই বিলখন পাছ হোৱাৰ পিছত কোনো লোকে এবছৰ এটা কোম্পানীত কাম কৰাৰ পিছত কামটো সলালেও গ্ৰেচুইটি পাব।